নিৰ্বাচনতেই আমাৰ জোনাই সমষ্টিটোও পৰিছে। সেইটো কাৰণে আমি জোনাইৰ এইবাৰৰ নতুনকৈ এজন বিধায়ক নিৰ্বাচিত কৰিবলৈ গৈ আছোঁ। তো এই সম্পৰ্কতেই আমি ইয়াতে গুৱাপান দি MLAৰ হৈ বিধায়কগৰাকীৰ হৈ বা প্ৰাৰ্থীগৰাকীৰ হৈ আমি পাণ তামোলৰ শৰাই এখন আগবঢ়াইছোঁ। তো আমি শৰাইখন কাৰ কাৰণে আগবঢ়াইছোঁ আৰু আমি কাক ভোটটো দিম, কিয় দিম, এই গোটেই কথাখিনি সামৰি আগধৰিবৰ বাবে আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট যিহেতু আছে, তেখেতকে আগধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ জনাইছোঁ। আজি চমকং গাঁও পঞ্চায়তৰ অন্তৰ্গত নাৰায়ণপুৰ হাজং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অহা ২৭ তাৰিখ বিধানসভা নিৰ্বাচন সমাগত। এই নিৰ্বাচনৰ সম্পৰ্কে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট আমাৰ AGP গণশক্তি UPPL হৈ অহা ২৭ তাৰিখ নিৰ্বাচন। এই নিৰ্বাচনৰ বহুন পেগুৰু হয় নিৰ্বাচনী প্ৰচাৰ কাৰ্য উপস্থিত হ'ব পৰা আমাৰ ৰাভা ডাঙৰীয়া, লগতে আমাৰ এইখন ৱাৰ্ডৰ ৱাৰ্ড সদস্য দয়াল ৰাভা ডাঙৰীয়া, লগতে আমাৰ বিভিন্ন ৱাৰ্ডৰ পৰা অহা ৱাৰ্ড সদস্যসকল, 4টা দলৰ মিত্ৰজোঁটৰ মূল সতীৰ্থসকল, লগতে আমাৰ এইখন গাঁৱৰ আৰু এইখন গাঁৱৰে মুৰব্বীৰ লগতে মোৰ দেউতাসকল, মোৰ ভাইটি দাদাসকল। প্ৰথমতে আমি 5 বছৰ মূৰে মূৰে যিয়ে নহওক আমি ভাৰতীয় জনতা পাৰ্টি হৈ বহুন পেগুৰ হৈ আমি আজি আপোনালোকৰ ওচৰত তামোল পাণ আগবঢ়াব আহিছোঁ। যিয়ে নহওক আমি নিৰ্বাচন সময়তে বহুত কথা আহিব যে বিভিন্ন পাৰ্টিৰ মানুহে আপোনালোকৰ ওচৰত আহিব, কিন্তু যিয়ে নহওক আমি ভৱন পেগু কিয় দিব লাগে এইখিনি কথা অলপ আপোনালোকৰ লগত সম্পূৰ্ণভাৱে আমি আলোচনা কৰিব আহিছোঁ। আমি দুটা কাৰ্যকাল ইতিমধ্যে আমি ভৱন পেগুক জিকাই দিছোঁ। জিকাৰ পাছত তেখেতৰ কাম কৰা বা যিয়ে নহওক আমি আজি আকৌ পুনৰবাৰ সন্মিত গণশক্তি দলক আমি যে আঁকোৱালি লৈছিলোঁ, ভৱন পেগুক দুবাৰ যে আমি প্ৰতিনিধি কৰিলোঁ, তাৰ পাছত BJP দলত কিয় যাবলগীয়া হ'ল এইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। আজি আমাৰ 4টা দলে আলোচনা কৰি ভাৰতীয় জনতা পাৰ্টি, AGP গণশক্তি আৰু UPPL 4টা দলে আলোচনা কৰি অহা নিৰ্বাচনত বা আমাৰ 27 তাৰিখ যিখিনি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আমাক ভাল এজন বিধায়ক লাগে। এইখিনি সমস্যা যিখিনি আমাৰ গাঁৱৰ বা এই সমষ্টিৰ কি মানে সমস্যা আছে, এইখিনি সমস্যাবোৰ দাঙি ধৰিব পৰাকৈ এজন আমাৰ বিধায়ক লাগে। এই বিধায়ক হিচাপে আলোচনা কৰি ভাৰতীয় জনতা পাৰ্টি এজন ভূমিকা ল'ব পৰা বিধায়ক লাগে। এই হিচাপে আমাৰ ভৱন পেগুক প্ৰক্ষেপিত কৰিছে। গতিকে আপোনালোকে ক'বও পাৰে কোনোবা আগত আমি কাপকেটত মানে চিহ্নত ভোট দি জয়যুক্ত কৰিছিলোঁ, এইবাৰ কিয় গণশক্তিৰ পৰা মানে BJPলৈকে যাবলগীয়া হ'ল, এইখিনি কথাবিলাক আমাৰ জাতীয় দল সংগঠন আৰু আমাৰ 4টা দলৰ আলোচনা কৰিহে তেখেতক প্ৰক্ষেপিত কৰিছে। যিয়ে নহওক আমি অহা বিধানসভা নিৰ্বাচনত 27 তাৰিখ শনিবাৰ দিনাখন হ'ব। এই বিধানসভা নিৰ্বাচনত প্ৰত্যেকজন যিখিনি আমাৰ হাজং গাঁৱৰ বা আমাৰ সমষ্টিৰ বাসী ৰাইজে নিজৰ যিখিনি অধিকাৰ এইটো সাব্যস্ত কৰিবই লাগিব। ভাৰতীয় যিখিনি সংবিধান, ইতিমধ্যে আমি এজন ব্যক্তিকো আমি বিধায়ক কৰিবই লাগিব। যাকে নহওক আপুনি আপোনাৰ অধিকাৰখিনি আপুনি ভোট সাব্যস্ত কৰিব লাগিব। যিয়ে নহওক আমাৰ এই সমষ্টিত বিভিন্ন সমস্যা আছে। এই সমস্যাৰ কাৰণে আমি ভৱন পেগুক যোৱা 25 বছৰৰ পৰা আদি কৰি জাতীয় সংগঠনৰ তেখেতে এই অঞ্চলৰ কাৰণে হয়তো হাজং গাঁৱে হওক বা আমাৰ সমষ্টিৰ কাৰণে গোটেইখিনি গাঁৱত তেখেতে ঘূৰি ফুৰি তেখেতে গোটেইখিনি সমস্যাবোৰ বুজি পায়। আমি পুনৰবাৰ নতুন আমি অচিনাকি মানুহ যেনে কংগ্ৰেছৰ হয় বা ৰাইজৰ দল হয়, অসম জাতীয় পৰিষদৰ হয়, কিছুমান মাধৱ মোচাহাৰী বা আমাৰ হেমহৰি প্ৰচন্ন পেগু তেখেতেও কংগ্ৰেছৰ পৰা উঠিছে, কিন্তু আজিলৈকে আমি এইখিনি পঞ্চায়তৰে হওক আমাৰ সমষ্টিবাসীয়ে তেখেতক চিনি নাপায়। গতিকে আমাক এজন বিধায়ক হিচাপে
আমাৰ অঞ্চলত বিভিন্ন সমস্যা আছে, যাৰ ফলত আমি চংকং পঞ্চায়তৰ হৈ যে আমি মাত মাতিব পাৰিব লাগিব, বা আমাক আপোনালোকে বিপুল ভোটত যে আমাক জিকাইছিলে, সন্মিলিত গণশক্তি হিচাপে আমাক প্ৰতিনিধি বনাইছিলে, মেম্বাৰ বনাইছে, প্ৰেচিডেণ্ট বনাইছে, কাউন্সিলৰ বনাইছে, জিলা পৰিষদ বনাইছে, আৰু তাৰ পাছত আমাক কাউন্সিল মিচিং অট'নমাছ কাউন্সিলৰ পৰাও আপোনালোকৰ বহুমূলীয়া ভোট দি আমাৰ এজন ভৱানী দুৱাৰকো আমি মিচিং অট'নমাছ কাউন্সিলত পঠাব পাৰিছিলোঁ। যিয়ে নহওক, আমাকো সক্ৰিয়ালী হিচাপে আমি ভুৱন পেগু বা বিধায়ক মহোদয়ক মাত মাতিব পৰাকৈ আপোনালোকে সহযোগ দিব লাগিব, সমৰ্থন দিব লাগিব। কিয় বুলি ক'লে এই চংকং পঞ্চায়তৰ বিভিন্ন সমস্যা আছে, যাৰ ফলত আমি